নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত আৰু ভিডিঅ'ৰ অন্য এটি খণ্ডত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই দিব্যজিত চাই আছে খোজ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ চাহ জনগোষ্ঠীয় লোকৰ মাজৰ পৰা এগৰাকী সাহসী ছোৱালী দুদিনৰ পৰা ভাইৰেল হৈ আছে। ফটোখন মই দি দিম, ভিডিঅ'ৰ মাজতে চাই ল'ব। তেখেতক বহু ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ যোগেদি। তেখেতে যিহেতু এনে এক চৰকাৰী অনুষ্ঠানত গৈ চৰকাৰৰ বিৰোধিতা বা চৰকাৰৰ সমাজ ব্যৱস্থাৰ ওপৰত এক মাত মাতিব পৰা সাহস তেখেতে কৰিলে। আৰু সকলোকে তেখেতৰ ভিডিঅ'টো চাই কিবা এটা শিকিবৰ বাবে, জানিবৰ বাবে অনুৰোধ জনালোঁ। জানকী কৰ্মকাৰ, তেখেতৰ ফেচবুক পেজটো সেই বুলি আছে বা ফেচবুক প্ৰফাইলটো আছে। আৰু এই যে জুবিনদাৰ যি অনুৰাগীৰ যি আদৰ্শৰ প্ৰতিফলন এই ছোৱালীজনীৰ মাজত মই দেখা পালোঁ। কেতিয়াবা এনেকুৱা লাগে যেন মোৰেই সাহস নাই সেইখিনি ক'বলৈ, যে প্ৰাপ্য বস্তু এটা লৈও তাৰ বিৰোধিতা কৰা। একচুৱেলি চৰকাৰে দিয়া প্ৰত্যেকটো বস্তু আমাৰ প্ৰাপ্য যিখিনি হয় আমি ল'ব লাগে, আৰু যিটো বিৰোধ হয় তাৰ বিৰোধিতা মুক্ত মনে কৰিব লাগে। আৰু মই যিহেতু চাহ জনগোষ্ঠীয় সমাজৰ পৰা অহা বা চাহ জনগোষ্ঠীয় লোকৰ এটা অংশ। মোৰ দেউতাই বাগানতে কাম কৰিছিলে, হস্পিটেলত। অৱশ্যে মোৰ টাইটেলটো অলপ কনফিউজন লগা হয়, বহুতেই প্ৰশ্ন কৰি থাকে। সেইটোৰ ওপৰত নাযাব। এজন অসমীয়া হিচাপে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, গোষ্ঠী নিৰ্বিশেষে মই কওঁ যে প্ৰত্যেকৰে প্ৰাপ্য যিখিনি চৰকাৰে দিম বুলি কৈ থোৱা কথা, যিখিনি দি থোৱা যে আপোনালোকক কাৰোবাক ST দিম, কাৰোবাক SC দিম, কাৰোবাক আমুক দিম, কাৰোবাক তামুক দিম, কাৰোবাক মাটি দিম, প্ৰত্যেক পাবলগীয়া বস্তুখিনি আমি পাব লাগে। তাৰ বাবে আমি যুঁজিমেই, কাৰণ সেয়া আমাৰ প্ৰাপ্য। তো যদি চাহ জনগোষ্ঠীৰ লোক আছে তেনেহ'লে সকলোকে অনুৰোধ জনাম, মাটিৰ পট্টাটো বহু প্ৰয়োজনীয়। তেখেতৰ ভিডিঅ'বোৰ চালে গম পাব। মই দুনাই নকওঁ। আৰু এতিয়া ইমানতে সামৰিছোঁ। বেলেগ ভিডিঅ'ত বেলেগ বিষয় লৈ আপোনালোকৰ লগত আহিছোঁ। আৰু ভিডিঅ'বোৰ অকণমান মানুহৰ মাজত শ্বেয়াৰ কৰিব, ভিউজৰ বাবে নহয়, মাত্ৰ জাগ্ৰত হ'বলৈ আৰু উঠি অহা প্ৰজন্মক যাতে মনৰ ভাৱক প্ৰকাশ কৰিবলৈ। ধন্যবাদ, আকৌ লগ পাম।